Hello, hi friends. Welcome to my channel Imdadus Vlog. মই আগৰ ভিডিঅ'ত আপোনালোকক কৈ আহিছিলো যে যদি সম্ভৱ হয় বাহিৰত থকা মোৰ চিনাকি মানুহখিনিৰ থকা ঠাইৰ পৰিৱেশৰ ওপৰত ভিডিঅ' বনাম বুলি। অলৰেডি মই ডুবাই আৰু লছ এঞ্জেলছৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো। আশা কৰো ভাল পাইছে। আজি মই যিখন জাগাৰ বিষয়ে আপোনালোকক জনাম সেইখন হ'ল কানাডাৰ এডমণ্টন। তাত সজালি শৰ্মা থাকে। সজালি শৰ্মা হ'ল মোৰ চাইল্ডহুড ফ্ৰেণ্ড আৰু গোৱালপাৰা কলেজত মোৰ দেউতা আবিদুৰ ৰহমান শইকীয়াৰ লগত একেলগে কাম কৰা ৰোহিত শৰ্মা ছাৰৰ সৰু জীয়ৰী। প্ৰথমতে আমি ভিডিঅ' কলটো লগাই লওঁ, তাৰপিছত সজালি আমাক তাই থকা ঠাইৰ সমগ্ৰ পৰিৱেশৰ বিষয়ে জনাব। চ' দেৰি নকৰোঁ, ভিডিঅ' কলটো লগাই লওঁ। বিদেশত আপোন মানুহ সজালি শৰ্মা মোৰ ফ্ৰেণ্ড হয়, চাইল্ডহুড ফ্ৰেণ্ড। তাই এতিয়া কানাডাৰ এডমণ্টনত থাকে। আহক তেনেহ'লে তাইৰ মুখেৰে গোটেইখিনি জানো তাই য'ত আছে তাৰ পৰিৱেশৰ বিষয়ে। সজালি, ৱেলকাম টু মাই চেনেল ইমদাদুছ ব্লগ। আজি তোমাৰ মুখেৰে মই জানিব বিচাৰিছোঁ তোমাৰ থকা ঠাইৰ সমগ্ৰ পৰিৱেশৰ বিষয়ে। প্ৰথমতে তোমাৰ পৰিচয়টো মই তোমাৰ মুখেৰে জানিব বিচাৰিছোঁ। তুমিতো জানা মই গোৱালপাৰাতে জন্ম, গোৱালপাৰাতে ডাঙৰ দীঘল হ'লো। তাৰপিছত বিয়া হৈছো গুৱাহাটীৰ শান্তিপুৰৰ। আৰু মোৰ দাদাহঁত থাকে হাতীগাঁৱৰ জনপথত। কিছু বছৰ হাতীগাঁৱতো আছিলো আৰু বিয়া হোৱাৰ পিছত মই মোৰ স্বামীৰ লগত কানাডাৰ এডমণ্টনলৈ গুচি আহিলো। মোৰ ছোৱালী দুজনী প্ৰথমতে আমি USA আছিলো। USA ছোৱালী দুজনী জন্ম হৈছিলে, তাৰপিছত ইয়ালৈ মুভ কৰিলো। অ'কে, বাৰু এনে এতিয়া তুমি এতিয়া ক'ত কি কৰি আছা এবাৰ ক'বা নেকি পটককৈ? মই বৰ্তমান এনে ৱালমাৰ্টতে কাম কৰি আছো। গতিকে যিহেতু ৱালমাৰ্ট সদায় খোলাই থাকে, এই পেণ্ডেমিকৰ সময়তো খোলা আছে ৱালমাৰ্ট, আৰু তাত মই যাব লগা হৈছে কাম সংক্ৰান্তত। তাৰপিছত মোৰ হাজবেণ্ডে ঘৰৰ পৰাই অনলাইন ৱৰ্ক কৰি আছে আৰু মোৰ ছোৱালী দুজনী অনলাইন স্কুল হৈ আছে। অ'কে, বাৰু এতিয়া মোক প্ৰথমতে কোৱা যে তাতে পৰিৱেশ কেনেকুৱা, তাৰে চৰকাৰ কিমান কনচাৰ্ণ এই COVID-19টো লৈ আৰু কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈছে? ইয়াতে চৰকাৰটো বহুত কনচাৰ্ণ হয়। আমাৰ ইয়াত পুৰা লকডাউন হোৱা নাই, কিন্তু চেল্ফ আইচলেশ্যন হৈছে। ধৰি এইটো 9th উইক, কানাডাত 9th উইক চেল্ফ আইচলেশ্যন। মানে বেছিভাগ বস্তু, বেছিভাগ অফিচ দোকান বন্ধ আছে, মল চল বন্ধ হৈছে। খুব নেচেচেৰী যোনবিলাক লাগে, যেনেকে গ্ৰচাৰী ষ্ট'ৰ, তাৰপিছত ক্লিনিক, হস্পিটেল, এইবিলাক খোলা আছে। আৰু মানে চৰকাৰে কৈছে যে যদি প্ৰয়োজন নহয় তোমালোক ঘৰৰ বাহিৰ নোলাবা। শ্বপিং কৰিবলৈ যোৱা, ঘৰৰ এজন সদস্য যোৱা, আৰু সপ্তাহত ধৰি লোৱা এদিন গৈ গোটেইখিনি লৈ আনা। আৰু যিসকল বয়সস্থ মানুহ বা যিসকল যাব নোৱাৰে তেওঁলোকৰ কাৰণে অনলাইন শ্বপিঙো আছে। চ' এইবিলাক সা সুবিধা চবেই কৰি দিছে। অ'কে, ঠিকে আছে। মইতো ইণ্ডিয়াৰ চৰকাৰলৈ বহুত গৰ্বিত, বিকজ তেওঁলোকে বহুতখিনি কৰিছে। আমাৰতো ইয়াত কিছুমান খোলা আছে, পুৰা লকডাউন কৰা নাই, কিন্তু তাত পুৰা লকডাউন হৈছে। গতিকে সেই হিচাপত তেওঁলোকে বহুত ভাল পদক্ষেপ লৈছে। বাৰু অৱশেষত মই তোমাক সুধিব বিচাৰিম যে তুমি অসমবাসীৰ কাৰণে এই পৰিস্থিতিত কি ক'ব বিচাৰিবা? অসম চৰকাৰেতো বহুত ব্যৱস্থা লৈছে, ইয়াৰ পৰাই শুনিছো। মই বৰ গৰ্বিত, তেওঁলোকে বহুত ভাল ব্যৱস্থা লৈছে। আৰু COVID-19টো যাতে স্প্ৰেড নহয় তাৰ কাৰণে যথেষ্ট পৰিমাণে সাৱধানতা অৱলম্বন কৰিছে। খালি অসমবাসীয়ে নিজৰ চিটিজেন হিচাপে দায়িত্ব পালন কৰিব লাগে, সদায় ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব লাগে কামলৈ গ'লেও, আৰু হাত ধোৱা যি কৰিব দিছে, সেই মাস্ক লোৱা, বাহিৰলৈ গ'লে মাস্ক লোৱা, নিজে কাপোৰেৰে বনাই হ'লেও মাস্ক পিন্ধি যাব লাগে, চ' ডেট স্প্ৰেডটো কম হয়। ইয়াত আমাক যেনেকে কৈছে, আমি যেনেকে ডিষ্টেঞ্চ মেইনটেইন কৰি চলিছো, আৰু অনবৰত হাত ধোৱা, তাৰপিছত চেনিটাইজাৰ লৈ হাত মুচি থাকো। সেইকাৰণে আজি এনেই প্ৰত্যেক দিনাই আমাৰ ইয়াত এডমণ্টনত বাঢ়ি আছিলে। আজি 0 পাইছে COVID-19 পজিটিভ। চ' আমি এজ এ চিটিজেন আমি চবেই বহুত সাৱধানতা লৈছো। গতিকে অসমৰ মানুহেও যাতে মানি চলে, তেতিয়া নিশ্চয় স্প্ৰেডটো প্ৰিভেণ্ট কৰিব পাৰিব। অ'কে, অশেষ ধন্যবাদ তোমাৰ কথাখিনিৰ কাৰণে। চ' সজালি এটা কাম কৰোঁ, অলপ বাহিৰৰ পৰিৱেশ চাই আহোঁ ব'লা।
ব'লা তোমাক এটা ধুনীয়া দৃশ্য দেখাওঁ এইবোৰ পাইন ট্ৰী আছে আমাৰ ঘৰৰ পিছফালে বহুত পাইন ট্ৰী তাৰে এইডালত আমাৰ ওচৰৰ নেইবৰে নাক মুখ ঢাকাকৈ ধুনীয়া মাস্ক লগাই দিছে আৰু এইটো এটা মেছেজ দিছে সকলোলৈকে যে প্ৰিভেণ্ট দ্য স্প্ৰেড অফ COVID-19 ল'ৰা ছোৱালীবিলাক ঘৰৰ ভিতৰতে থকাৰ ফলত খেলপথাৰবোৰ উকা হৈয়ে পৰি ৰৈছে মানুহবিলাক ঘৰৰ ভিতৰত থকাৰ ফলত গাড়ীবিলাক দেখাত যেন এনেকুৱা লাগিছে যেন সজায়ে থৈ দিছে কাৰণ এখন দুখন গাড়ীৰ বাহিৰে দেখাই পোৱা নাযায় গাড়ী খালী ৰাস্তা চাৰিওপিনে কাউৰীৰ মাত শুনি মোৰ এনে অনুভৱ হৈছে যে সিহঁতে যেন মানুহৰ মাত শুনিবৰ কাৰণে ব্যাকুল হৈ গৈছে ব'লা তোমাক এটা ব্যস্ত ৰাস্তাৰ মাজেৰে লৈ যাওঁ কিন্তু এতিয়া ইমান ব্যস্ত নহয় ইয়াতে কম গাড়ী অহা যোৱা কৰি থাকে মানুহবোৰ বেছিভাগ ঘৰৰ ভিতৰতে সোমাই আছে চ' খুব আৱশ্যক নহ'লে মানুহবোৰ বাহিৰত ওলাই নাযায় জাষ্ট ৱাক কৰে আৰু সেনেকৈ বাহিৰত বেলেগ কামৰ কাৰণে ইমান ওলাই নাযায় কিন্তু খুব এচেঞ্চিয়েল বস্তু কাম থাকিলেহে তেওঁলোক ওলাই যায় আমি এতিয়া শ্বপিং মল এটাৰ বাহিৰতে আছোঁ মানুহবিলাকক শাৰী পাতি থকা দেখা গৈছে আৰু প্ৰতিজন ব্যক্তিয়ে প্ৰায় 2 মিটাৰ দূৰত্ব বজাই ৰাখি থিয় হৈ থকা দেখা গৈছে দেখি ভাল লাগিছে মানুহবিলাক বৰ সজাগ তলত লাইন পাতি দিছে চবেই এটা ডিষ্টেঞ্চ মেইনটেইন কৰিছে আৰু যিমানে পাৰে ইয়াতে মাস্ক পিন্ধিছে ইয়াতে লিখা আছে প্লিজ ষ্টে বিহাইণ্ড দ্য লাইন থেংক ইউ এইবাৰ আমি গাড়ীত উঠি কিছু আগুৱাই গৈ ৰাস্তাৰ পৰিৱেশ আৰু তাৰ আশে পাশে থকা পৰিৱেশবিলাক চাওঁ আহক ৰাস্তাবিলাক একেবাৰেই খালী এখন দুখন গাড়ীৰ বাহিৰে গাড়ী দেখা পোৱাই নাযায় ৰাস্তাৰ কাষত গাড়ীবিলাক ৰখাই থৈ দিছে মানুহবিলাকক দেখা পোৱাই নাযায় ঘৰৰ ভিতৰত থকা বাবে সঁচাকৈ কি যে পৰিৱেশ হৈ গ'ল আমি আগুৱাই গৈ আছোঁ থকা ঘৰবিলাকৰ কাষত গাড়ীবিলাক ৰখাই থৈ দিছে এটা দুটা মানুহৰ বাহিৰে মানুহ নায়েই great outdoors, forever free. অৱশ্যে কানাডাৰ চৰকাৰে কৈছে যে প্ৰয়োজন হ'লেহে বাহিৰলৈ ওলাব নহ'লে ঘৰৰ ভিতৰতে থাকিব দিছে এসপ্তাহৰ বজাৰ এবাৰ গৈ আনি ল'ব দিছে বাৰে বাৰে বজাৰলৈ যাবলৈ বাধা দিছে Take a step back. মোৰ নিচিনাকৈ ৰাস্তাৰ পৰিৱেশটো আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে চাৰিওপিনে উকা পৰিৱেশ এইখন স্কুল হয় সম্পূৰ্ণৰূপে বন্ধ আছে আৰু লগতে এই পাৰ্কখনো সম্পূৰ্ণৰূপে বন্ধ কাকো আহিবও নিদিয়ে খেলিবও নিদিয়ে খেলপথাৰবোৰো উকা হৈ পৰি ৰৈছে সঁচাকৈ দুখ লগা আমি সকলোৱে বাট চাই আছোঁ কেতিয়া যে ভাল পৰিৱেশ আহিব Forever free. You and me.
আৰু এখন স্কুল আমি পাৰ হ'ম এতিয়া, সেইখনো সম্পূৰ্ণৰূপে বন্ধই। In the great outdoors, forever free. আশা কৰোঁ অতি সোনকালে ভাল পৰিৱেশ উলটি আহক। আৰু লগতে সজালিলৈ অশেষ ধন্যবাদ থাকিল। তাই থকা ঠাই কানাডাৰ এডমণ্টৰ এতিয়াৰ পৰিস্থিতিৰ বিষয়ে এটি সুন্দৰ আভাস আমাক দিয়াব। তোমালোক ভালে থাকা, তাৰে আশা। বাই বাই। Sometimes you need to go and take a step back to see the truth of